हेलो फ्रेंड्स আজি মই আপোনাক মোৰ কিছুমান বেগৰ কালেকশ্যনৰ বিষয়ে দেখুৱাব লৈছোঁ আৰু বহুত দিনৰ মই ভয়েস দিছোঁ কাৰণ মই ভিডিঅ'বিলাকত তেনেকৈ ভয়েস নিদিওঁ খালি ফটো দি পেলাই আৰু জাৰ্নিবিলাক দেখুৱাই থাকোঁ ভাবিছোঁ এতিয়াৰ পৰা ভয়েস দিম বুলি কিছুমানত আছে ভয়েস মানে আধা চালে গম নাপাব ভিডিঅ'বিলাক যিয়ে নহওক বাৰু আজি মই ফ্লিপকাৰ্টত অৰ্ডাৰ দিয়া কিছুমান মোৰ আগৰ যিবিলাক হেৰি আছে বেগ আছে পুৰণা সেয়াও মই ৰিভিউ দিব লৈছোঁ প্ৰথমতে মই ফ্লিপকাৰ্টৰ এইটো মই খুলিলোঁ ফ্লিপকাৰ্টৰ যিটো বাটাৰফ্লাই কোম্পানীৰ যিটো বেগ আছে তাৰে মই ভিডিঅ'ত দেখুৱাব লৈছোঁ এইটো ফ্লিপকাৰ্টৰ পৰা লোৱা এটা নহয় মই 3টা অৰ্ডাৰ দিছিলোঁ বেগ তাৰে 2টা আছিলে বাটাৰফ্লাই ডিজাইনটো ভাল লাগে এইটো মই খুলিলোঁ অৱশ্যে এইটো ক্ৰীম এইটো ধুনীয়াকৈ পেকেজিংটো বিৰাট ধুনীয়াকৈ দিছে মই খুলিলোঁ যিহেতু এনেকুৱা এইটো যিটো আমি সৰুতে ফুটাই ভাল পাওঁ এনেকুৱা পেকেটত দিছিলে আৰু সৰুতে নহয় মই এতিয়াও ফুটাই ভাল পাওঁ আৰু ধুনীয়া পেকেট কৰি দিছে বাৰু যিয়ে নহওক এইটো ক্ৰীম কালাৰ বেগ আৰু বিৰাটেই ছফ্ট দুফালে 2টা ডিজাইন দি দিছে এনেকৈ বল থকা তাৰপিছতে কোম্পানীৰ যিটো টেগ থাকে বাটাৰফ্লাই টেগ দি দিছে আৰু চেইনত এনেকৈ বাটাৰফ্লাই এটা দি দিছে যিটো হেভি ভাল লাগিছে আৰু এইটো বিৰাটেই মোৰ পচন্দ হৈছে তাৰপিছতে চেইনৰ কথা ক'বলৈ গ'লে চেইনডালো বিৰাটেই ভাল কাৰণ মই বহুত বেগৰ ক্ষেত্ৰত মই পাইছোঁ যে ফুৰিব গৈছোঁ বাছ চেইনডাল ছিঙি গ'লগৈ হ'ল আৰু সেইফালে কিন্তু এইটো বেগ মই ইয়াৰে আৰু এটা মই যিহেতু কৈছোঁ বাটাৰফ্লাই কোম্পানীৰ মই 2টা দিছোঁ অৰ্ডাৰ এটা মই ইউজ কৰিছোঁ সেইটোও বিৰাট ধুনীয়া দেখুৱাম মই সেইটো বাৰু আৰু ইয়াতো দিছে চেইনত ধুনীয়াকৈ বাটাৰফ্লাই এটা দি দিছে প্ৰত্যেকটো চেইনতে বাটাৰফ্লাই আছে বিৰাট ধুনীয়া আৰু বহুতেই দ আৰু এয়া পকেট দিছে যি মানে সাধাৰণ বেগত যি থাকে আৰু প্ৰত্যেকটো বেগত এনেকুৱা থাকেই মোবাইল লিপষ্টিক তেনেকৈ পটককৈ ইউজ কৰিব পৰা বা আমাৰ কাৰ্ড কিছুমান এনেকৈ ইউজ কৰিব পৰা এনেকৈ এয়া দিছে আৰু ইয়াত এডাল চেইন আছে ইয়াত আছে চেইন ভিতৰৰ চেইনতো বাটাৰফ্লাই দিছে ধুনীয়া বাটাৰফ্লাই এটা দিছে বিৰাট হেভি চেইনবিলাক বিৰাট হেভি কিন্তু বেগটো বিৰাট কোমল মোৰ বহুতেই পচন্দৰ বেগ এইটো মই ইউজ কৰা নাই থৈ দিছোঁ আৰু পিছফালে এটা দিছে চেইন এডাল দিছে পিছফালে ইয়াতো আছে বাটাৰফ্লাই দেখিছে আৰু এই ইয়াত মানে পটককৈ কিবা লগা হ'ল থ'বলৈ পিছফালেও দিছে চেইন এডাল বহুত চেইন আছে আমাক যিহেতু মাইকী মানুহৰ বহুত চেইনৰে দৰকাৰ হয় বেলেগৰ নাজানো মোক কিন্তু লাগে আৰু চেইন এটা কাপোৰ এযোৰ ধুনীয়াকৈ সোমাব চিফনৰ বা কিবা তেনেকুৱা টাইপৰ কাপোৰ এইটো এটা হ'ল বেগৰ ক্ৰীম কালাৰ বেগ আচলতে ব্লেক বেগটো চবৰ লগতে মিলে কিন্তু ক্ৰীমটোও মিলে আজিকালি যিহেতু লাইট কাপোৰ বহুতে পিন্ধে বহুতে ইচ্ছাৰ লগত কথা আৰু এইটো বেগটো মোৰ বিৰাটেই পচন্দৰ বেগ ছফ্ট সোনকালে লেতেৰা হ'ব যেন পাইছোঁ কিন্তু চাফা কৰি ৰাখিব লাগিব আৰু এইটো এটা হ'ল আৰু এটা দেখুৱাইছোঁ এইটো ইয়াৰে এটা পিংক এটা এইটো যিহেতু মই এইটো ইউজ কৰিছোঁ এইটো মই ইউজ কৰা হৈছে এইটো এটা পিংক কালাৰ এইটো কিন্তু হেৰিত বহুত টেকটিকে লাগিছে ইমান নহয় লাইট পিংকে হয় ফটোতহে লাগিছে এনেকৈ বেছিকৈ ইয়াতে আপুনি দেখা পাব এয়া এইটো দি দিছে মোৰ এইটোতো বিৰাটেই ভাল লাগে ডিজাইনটো এনেকৈ আৰু এয়া ডিজাইন দিছে দুইফালে 2টা দিছে ডিজাইন এইটো বহুত ছফ্ট ইয়াতো এয়া বাটাৰফ্লাই এয়া চেইন ভিতৰতো চেইন আছে এয়া ভিতৰত চেইন এডাল আছে এয়া
এই বাটাৰফ্লাই ইয়াতো আছে চেন এডাল বহুত চেন এটা বস্তু ভাল লাগিছে ইয়াৰ মানে বহুত বস্তু আমাৰ যিখিনি বস্তু লাগে আৰু পানী বটল এটা ধুনীয়াকৈ সোমাই যায় দেখাত কিন্তু বেগটো একেবাৰে ইমান ডাঙৰ নহয় সৰু যেন লাগে এয়া বেছি ডাঙৰ নিচিনা নালাগে কিন্তু বহুত বস্তু আতে কিন্তু ভাল লাগিছে এইটো এটা মই ৰিভিউ দিলোঁ আৰু মোৰ চবচে ভাল পোৱা বেগ চব ভিডিঅ'তে দেখিছে এই দুটা মোৰ ফ্লিপকাৰ্টৰ আছিলে আৰু এইটো মই লোকেলৰ পৰা কিনা লোকেল বজাৰৰ পৰা কিনা এইটোতো মানে এইটোতো বহুত দিনেই গ'ল আজি 5 বছৰমান গ'ল এতিয়া মই শ্বিলঙৰ ভিডিঅ'টো দিছোঁ ইয়াতে মোবাইল থোৱা এনেকৈ এইটো বহুত স্পেচ আছে এইটো ডাঙৰে বেগটো দেখাটো ডাঙৰ নিচিনা লাগে ব্লেক ভিতৰটো আৰু বাহিৰটো ইয়াতো আছে চেন এডাল এইটো মই বহুত ইউজ কৰিছোঁ ইয়াতে গোলাপ ফুলৰ ডিজাইন আছে এইটো বেগটো বহুতেই ছফ্ট কিন্তু বিৰাটেই মজবুত এতিয়ালৈকে একো হোৱা নাই এইটো বেগৰ এইটো 2-4 বছৰমান গ'ল চাগে আৰু এইটো এটা বেগ মোক এওঁ দিছিলে এইটো বেগটো ক'ৰ পৰা আনিছে মই নাজানো ঠিক এইটো বেগটো বিৰাট ভাল লাগে মই এতিয়ালৈকে এইটো ইউজ কৰা নাই ইউজ কৰিম আৰু এইটো বেগ এনেকৈ থৈ দিছোঁ কিন্তু ছিঙি যাব নেকি হেভি নিচিনা লাগিছে বহুত হেভি নিচিনা লাগিছে হেৰিকেইডাল ইয়াৰ যিটো মানে হেণ্ডেল বুলিয়ে ক'ব পাৰি ইয়াৰ চেইন আছে এডাল কাগজ সোমাই আছে আৰু এটা ভিতৰত এডাল মাত্ৰ আছে চেইন এইটো ঠিকে আছে ঠিক ঠাক আৰু এয়া যেনেকৈ থাকে বেগৰ ভিতৰত দুটা পকেট আৰু বেলেগ নাই চেইন ইয়াৰ চেইনতো এনেকৈ দি দিছে এয়া কোম্পানীৰ যিটো এম্ব্ৰেছ কোম্পানীৰ নহয় এচেম্বা কোম্পানীৰ সেইটো দি দিছে চেইনত দি দিছে এইটো কোম্পানীৰ নামটো ইয়াত চাব পাৰে বিদা নে কি এইটো এটা দিছে আৰু পিছফালে চেইন দিছে এইটো মানে ঠিক থাকে বেগটো অ'কে আৰু কিছুমান বেগ মই বিচাৰি পোৱা নাই আৰু এটা আছে এইটো আছে ক্ৰক'ডাইল বেগ ব্লেক সেইটো চবৰ লগতে যায় এটা মোৰ ৰবৰ লাগি আছে এইটোত একো নাই চেইন নাই একো নাই এটা একেই হেৰি আছে খালি ইয়াতে ঢেৰ কিবা কিবি সোমাই আছে মোৰ মোবাইলৰ কভাৰ তেনেকৈ সেইটো একো নাই খালি এটা বাটন এটা দি দিছে হৈ গৈছে আৰু এইটো বেগ তেনেকুৱা এইটো কিন্তু চবৰ লগতে মিলে ডাঙৰ বেগটো তাৰপিছত মই এইটো এটা বেগৰ এটা সৰু বেগ ছোৱালীয়ে দিছিলে গিফ্ট এটা আছে চেইন এডাল আছে এইটো মোৰ বিৰাট পচন্দৰ বেগ এইটো কিমান লৈছিলে 899 লৈছিলে এইটো বেগটো চাব পাৰোঁ এতিয়াও আছে মই থৈ দিছোঁ ধুনীয়াকৈ ইয়াত এটা পকেট আছে মোবাইল এটা আৰু কেইটামান টকা বা কাৰ্ড ধুনীয়াকৈ এইটো ল'ব পাৰে এইটো এটা বেগ চব কাপোৰৰ লগতে এইটো মেটচ হয় এইটো এটা গ'ল তাৰপিছত আহিছে এইটো বেগ বহুত পুৰণা বেগ মই বহুতেই লৈছোঁ ৰাফ ইউজৰ কাৰণে বহুতেই ইউজ কৰোঁ ডাঙৰ বেগটো আৰু বেগটো মোৰ পচন্দ কিহৰ কাৰণে দুডাল চেইন থকা বেগবিলাক মই এনেও ভাল পাওঁ ইয়াতো ৰুমাল এখন আছে আৰু ইয়াত এটা চেইন আছে এডাল চেইন আছে এইটো বহুত বছৰ হ'ল এইটো বেগৰ 7-8 বছৰ হৈ গৈছে এইটো বেগ পুৰণা ফটোবিলাকত আছে এইটো বেগবিলাক সোনকালে বেয়া নহয় ভাল হেৰি ল'লে এইটো বেগৰ চব কাপোৰৰ লগতে মেটচ হয় ৰেড গ্ৰীণ ব্লেক
ভাইলটো আছে। এইটো বেগ মোৰ খুব পচন্দৰ। আৰু মোৰ পচন্দৰ বেগ হৈছে এইটো ক্ৰক'ডাইল বেগ। মোৰ দুটা হ'ল। এইটোও বহুত পুৰণা বেগ। গোল্ডেন কালাৰ চেইন, কিন্তু ইয়াতে স্পেচ থাকিলেও চেইন এডাল, আৰু ইয়াতে আছে চেইন এডাল কিবাকিবি থ'ব পাৰা। এইটো বহু দিনৰ বেগ। তেতিয়া মোবাইলৰ ইমান প্ৰচলন নাছিলেই। তেতিয়াৰে বেগ। এইটো এয়াৰপৰ্টৰ পৰা কিনা আছিলে। এইটো এটা বেগ। এইটো চব কাপোৰৰ লগতে মিলে। আৰু মোৰ পচন্দৰ বেগ আছে এইটো বেছি মানে এইটো কিবা চাৰ্ট কিনোতে মই এইটো ফ্ৰী পাইছিলোঁ। এলেন চলিৰ বেগ। এইটো ইমানেই ইউজ হ'ল ইয়াৰ মানে ছাল বাকলি এৰাই গ'লগৈ। ইয়াতো ঢেৰ পকেট আছে। পকেট থাকিলে মই বেছিকৈ ইউজ কৰোঁ। এয়া বহুত পকেট আছে। প্ৰত্যেকটো কাপোৰতো এলেন চলি লিখা আছে। কাপোৰত আপুনি দেখিছেনে নাজানো, এয়া এলেন চলি লিখা আছে। বিৰাটেই ধুনীয়া বেগ আছিলে এইটো। এইফালেও আছে চেইন। ইয়াতো আছে চেইন। এইটো মই ধুনীয়াকৈ থৈ দিছোঁ সযতনে। এইটো এটা বেগ। ইয়াৰে হেৰিবিলাক মই দেখুওৱা নাই, দীঘল যিবিলাক হেৰি থাকে। তাৰপিছত মই ফ্লিপকাৰ্টত অৰ্ডাৰ দিয়া এইটো ডাইনকৰ বেগ। ডাইনকৰ লিখা আছে। ইয়াতে এয়া ডিজাইন দি দিছে, ডাইনকৰ ডিজাইন। আৰু ইয়াতে কোম্পানীৰ যিটো ডিকে লিখা আছে, ডাইনকৰ লিখা আছে। ডাইনকৰ বেগ এইটো। চেইনতো আছে, ডাইনকৰ লিখা আছে। ইয়াতো চেইন আছে, ইয়াতো আছে ডাইনকৰ লিখা। এইটো মই ইউজ কৰিছোঁ। ইয়াতে ভিতৰতো এডাল আছে চেইন। আৰু এয়া মোবাইল কাৰ্ড যোনে যি থয় আৰু ওচৰতে থাকে। এইটো বেগো বিৰাট ধুনীয়া বেগ, আৰু স্পেচ আছে, বহুত আছে স্পেচ। এইটো বেগো বহুত মোৰ পচন্দৰ বেগ। এইটো দেখিছে বহুতে, ভিডিঅ'ত দেখিছে চাগে। ভিডিঅ' মানে ফটোবিলাকত দেখিছে। এইটো এটা হেৰি আছে, এইটো ঘড়ীৰ কিবা এটা ওলাইছে। এইটো এটা বেগ। আৰু মই বিয়া চিয়াত, দূৰৰ বিয়াবিলাকত গ'লে কেতিয়াবা এইটো বেগো লৈ যাওঁ কাপোৰৰ লগত মিলাই। এইটো মই বাহিৰৰ পৰা অনা আছিলে বেগটো। এটা ডলাৰৰ চিনটো লিখা আছে। এইটো বিৰাট ধুনীয়া বেগ। লেডাৰ নহয়, ৰেক্সিনৰে হয়, পিয়'ৰ ৰেক্সিনৰ হয়। কোম্পানী টেগ দিয়া আছে। পিছফালৰটো দেখুৱাইছোঁ, পিছফালৰ চেইন। আৰু বেগৰ কাপোৰত গোটেই কোম্পানীৰ চিম্বলবিলাক আছে। চেইনবিলাক বিৰাটেই ধুনীয়া। এখন ৰুমাল আঁতৰাই দিছোঁ। এয়া যেনেকৈ থাকে। ইয়াত এডাল চেইন আছে, ইয়াতো আছে। ইয়াতো আছে এডাল চেইন, হেভি চেইন। এইটো মই বহুতেই ৰাফ ইউজ কৰিছোঁ, কাৰণ মোৰ বহুত জাৰ্ণি হয়। এইফালে এডাল বটন এডাল আছে, বটন এটা আছে ইয়াতে। এইটো এনেকৈ মাৰিব পাৰি বেগৰ। এইফালেও আছে বাটন, এইফালেও মাৰিব পাৰি। এয়া এইটো এটা বেগ, মোৰ পচন্দৰ বেগ। আৰু এইটো এটা সৰু বেগ। এইটো মই ছিংগাপুৰৰ পৰা লোৱা, ছিংগাপুৰৰ ফুটপাথৰ পৰা লৈছিলোঁ। এইটো এটা, ইয়াত মই মোৰ যিবিলাক মুখত লগোৱা ক্ৰীম চ্ৰীমবিলাক এইবিলাক ইয়াতে লৈ পেলাই যাওঁ ক'ৰবাত গ'লে। আৰু এনেই ইফাল সিফাল গ'লে এইটো এটা বেগ। লোকেল মাৰ্কেটৰ পৰা লোৱা এইটো ফুটৰ পেকেট।
তাৰপিছত ইয়াত কিন্তু বহুত আছে স্পেচ, কাৰ্ড থোৱা, ইয়াতে টকা থ'ব পাৰে, ইয়াতে চেইন। এইটো এটা দেখুৱালোঁ মোৰ বেগৰ কালেকশ্যন। আৰু মই ডিছএপইণ্টেড হোৱা বেগ কিছুমান আছে, মই সেইটোও দেখুৱাম, ধৈৰ্য ধৰি চাওক ভিডিঅ'টো। এইটো বেগ মই বহুতেই ডিছএপইণ্টেড হৈছোঁ, বহুত আশা কৰি কিনিছিলোঁ, কিন্তু দেখিব পাৰিছে মই আকৌ চিলাইছোঁ। বেগটো ইমানেই ধুনীয়া আছিলে, কিন্তু বেছি লোড ল'ব নোৱাৰে। বাকীকেইটা যিকেইটা বেগ মোৰ ইমান মৰমৰ, এইটো বেগ একেবাৰে মই এইটো বেগত সেইকাৰণে বেগ লওঁতে সদায় চাই পেলাই ল'ব লাগে। মই এইটো অনলাইন পাৰ্চেছ কৰিছিলোঁ, কিন্তু এইটো বেগ মোৰ পচন্দৰ বেগ নহয়। এইটো থ'লোঁ। আৰু ডিছএপইণ্টেড হোৱা বেগ এইটো এটা, ইয়াৰ লগত 3টা ফ্ৰী আছিলে, সেইটো কাৰণে মই এইটো ল'লোঁ, কিন্তু বহুতেই মই ঠগ খালোঁ। ইয়াৰ ভিতৰত এইটো এটা আছে বেগ, কিন্তু এনেকুৱা বেগ ল'ব নালাগে দেই, একদম বহুত ঠগ খোৱা যায়। মই দেখুৱাই আছোঁ কিহৰ কাৰণে ঠগ খোৱা যায়। এইটো মই বিয়াৰ কাৰ্ডত পোৱা গণেশৰ হেৰি এটা ইয়াত লগাই দিছোঁ, চিম্বল এটা ইয়াত লগাই দিছোঁ। এয়া সূতাবিলাক এৰি গৈছেগৈ, এইটো অনলাইনতে মই লোৱা আছিলে। একদমেই ডিছএপইণ্টেড এইটো বেগত, একদম বেয়া বেগ। এইটো এটা, আৰু লগতে 3টা 4টা যে দিয়ে যে, এইটো এটা। এইকেইটা বাৰু সৰুকেইটা একো নাই। ইয়াৰ লগতে কাৰ্ড হোল্ডাৰ এটা দিছিলে, এইটো কাৰ্ড হোল্ডাৰ, এইবিলাক মই থৈছোঁ, এইটো ঠিকে আছে বাৰু, কিন্তু এইটো বেগটো মোৰ একেবাৰে পচন্দৰ বেগ নহয়। সেইকাৰণে বেগ ল'লে ধুনীয়াকৈ চাই চিতি ল'ব লাগে। তাৰ লগত আকৌ এইটো এটা দিছিলে, যিটো ছিঙি গ'ল, চেইন টেইন চব দিছিলে, ছিঙি গ'লগৈ, একদম বেয়া। এনেকুৱা গল্ডেন কালাৰ এটা আছে মোৰ বিয়াই চাইজৰ, কিন্তু সেইটো ক'ত বা থাকিলে মই এতিয়ালৈকে বিচাৰি পোৱা নাই, যিয়ে নহওক বাৰু। আৰু এটা আছিলে এইটো বিৰাট ধুনীয়া বেগ, মই বহুত ইউজ কৰিছোঁ। মই লোকেল মাৰ্কেটৰ পৰা লোৱা হয়, এইটো মই ফৰেইন চৰেইনৰ পৰা লোৱা নাই। এইটো বহুত ইউজ কৰিছোঁ। ইয়াৰ এডাল ছিঙি গ'ল কাৰণে মই এতিয়া ইউজ কৰা নাই বাৰু। ইয়াৰো বহুতকেইটা পকেট আছে, ক'ত পকেট আছে ক'ত ধৰিব নোৱাৰি, ইয়াত বহুতকেইটা পকেট আছে। এইটো এডাল চেইন, এইটো এটা বেগ। তাৰপিছত এইটো এটা, ইয়াৰ কাপোৰটো বিৰাটেই ধুনীয়া কাপোৰ, এইটো ইমান এটা নলওঁ মই, এইটো কিন্তু বিৰাট ধুনীয়া বেগ। ইয়াৰ ব্লেক এটা আছিলে, ব্লেকটো বা ক'ত গ'ল, ৰেড আৰু ব্লেক একেলগে অৰ্ডাৰ দিছিলোঁ। ইয়াত চেইন আছে এনেকৈ, এইটো এটা বেগ। তাৰপিছত এইটো ফ্লিপকাৰ্টৰে হয়, ওলটাই থৈছোঁ মই, ফ্লিপকাৰ্টৰ বেগ। এইটো ফ্লিপকাৰ্টৰ বেগ, এইটো হয় ফ্লিপকাৰ্টৰ হয়, এইটো বেগ, এইটো ফ্লিপকাৰ্টৰ বেগ। এইটো প্ৰাইচটো আছিলে কিমান, 699। এইটো এটা বেগ, এইটো ট্ৰেভেল বেগ, ল'ৰা মানুহৰ আমেৰিকান ট্ৰেভেল বেগ। এইটো এটা জোতাও সোমোৱাই নিব পাৰি, ইয়াতে বেগটো ভাল, এনেকৈ বহুত স্পেচ আছে এইটো। তাৰপিছত মই বেগবিলাক ক'ত থওঁ দেখুৱাইছোঁ, এইটো মই ফ্লিপকাৰ্টৰ পৰা লোৱা। বেছিভাগ বজাৰ মই তেনেকৈ অনলাইনতে কৰোঁ, কিছুমানহে মই বাহিৰৰ পৰা আনো। ইয়াত বেগবিলাক থ'ব পাৰি ধুনীয়াকৈ, এনেকুৱা কেইবাটাও আছে মোৰ। ইয়াতে মই পলিথিনত
দি এনেকৈ ওলমাই ৰাখি দিওঁ। আৰু এটা মই পুৰণা বাটাৰফ্লাই বেগ এটা দেখুৱাব ওলাইছোঁ। এইটোতো বহুত বছৰ পুৰণা, আজি 20 বছৰমান পুৰণা বেগ এইটো এতিয়ালৈকে একোৱেই হোৱা নাই। অকণমান ইয়াতে এৰাই গৈছিলে, মই ইয়াত চেলোটেপ লগাই দিছোঁ। ইমান এটা এৰাইও যোৱা নাই, তথাপি মানে দেখিব বেয়া লাগে কাৰণে চেলোটেপ দিছোঁ। এইটো বাটাৰফ্লাই বেগ, ইয়াতে কাপোৰটো বাটাৰফ্লাই লিখা আছে। সঁচাকৈ বাটাৰফ্লাই কোম্পানীটো বিৰাটেই ভাল। পিছফালেও আছে। আশা কৰোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পালে। যদি ভাল পালে তেনেহ'লে কিনিব এনেকুৱা বেগ। এনেকুৱা এটা আছে, এইটো মই ভাল নাপাওঁ। এইটো বেগ একদমেই বেয়া। ইয়াতে মোবাইল থ'ব পাৰি, ইয়াতে কাৰ্ড থ'ব পাৰি। মই ইউজেই কৰা নাই এবাৰো। চখ এটা মই বেগ কিনা। এটা টেডি বিয়াৰ এটা দি দিছে সৰু। এইটো বেগ মোৰ ইমান পচন্দৰ নহয়। আজিলৈ আহোঁ, ইমানতে মোৰ বেগৰ বজাৰখন সামৰিছোঁ। আশা কৰোঁ ভাল পালে আপোনালোকে ভিডিঅ'টো চাই। নমস্কাৰ।